হৰ হৰ মহাদেৱ, জয় আই অসম। তো কি খবৰ আপোনালোকৰ? আমাৰ খবৰ ভালে। তো যিহেতু আমি আছিলোঁ বদ্ৰীনাথত, তো এতিয়া আমি গৈ আছোঁ মানা গাঁও, যিখন মানে ইয়াৰ পৰা একেবাৰে লাষ্ট গাঁও হয়। তো তাতে আমি এতিয়া গৈ আছোঁ। আমি আজি দুটা আহিছোঁ। এইফালে দেখিব পাইছে পংকজ ভাই আৰু মই আহি আছোঁ। ভাস্কৰ আজি নাই অহা, কিয় নাই অহা মানে তাক সোধা নাই। তাক সুধিলোঁ যে কি মানে যাবিনে? তো সি ক'লে যে কি নাযাওঁ। তো বাকী একো নাই। আজি মানে তাতে যিখন মানা গাঁও বুলি কয়, তাতে মন্দিৰ আছে আৰু তাতে বহুত ৰহস্যময়ী বহুত কথা আছে, যি পাৰোঁ আপোনালোকক দেখুৱাই থাকিম। আৰু এইফালে এবাৰ পাহাৰৰ নাজাৰাটো চেক কৰক। অহ' পূৰা একদম ডাৱৰ লাগি আছে পাহাৰৰ মাজত, আৰু এইখন ছাইডতে এখন অলকনন্দা। তো কেনেকুৱা লাগিছে ভিউটো এবাৰ আপোনালোকে চাই লওক। সেইফালে টেণ্ট লগাই কিনে এনেকৈ মানুহ থাকে। আৰু আমাৰ ৰুমৰ পৰা বেছি দূৰ নাছিলে বাৰু, আৰু আমাৰ ৰুমৰ পৰা বেছি দূৰ নাছিলে, 4 কিলোমিটাৰ আছিলে। তো আমি এতিয়া গৈ আছোঁ। আৰু ইয়াত মানে পাহাৰত কি হয় ন গাইজ, পূৰা মানে একদম উশাহ ফুলি যায় মানে, যিহেতু বহুত এতিয়া আমি টপত আছোঁ ন, আৰু সেইখন হৈছে একেবাৰে লাষ্ট গাঁও। তো তাতে আমি গৈ আছোঁ। ব'লক, যি পাৰোঁ আজিৰ ভিডিঅ'টোৰ মাজতে আপোনালোকক দেখুৱাব চেষ্টা কৰিম, যিখিনি পাৰোঁ দেখাই থাকিম। ব'লক আজিৰ ভিডিঅ'টো মাজলৈ। তো গাইজ আহি আছোঁ এনেদৰে, আৰু কিনো ক'ম মানে এবাৰ নাজাৰাটো চোৱা না। কি ধুনীয়া লাগিছে ন। এনেকুৱা পৰিৱেশটো আমি মোবাইলতহে দেখিছিলোঁ, বা মানে এনেকুৱা ভিডিঅ'তে দেখিছিলোঁ, বা টিভিত দেখিছিলোঁ। কিন্তু এতিয়া নিজ চকুৰে যিহেতু এনেকুৱা পৰিৱেশটো দেখি আছোঁ ন, বহুত বেছি ভাল লাগিছে। যিহেতু যোৰহাটৰ পৰা খোজকাঢ়ি আহি বহুত দিনৰ কষ্টৰ ফলত এতিয়া আমি পালোঁহি বদ্ৰীনাথ। আৰু যিহেতু আমি মেইন উদ্দেশ্য আছিলে আমাৰ কেদাৰনাথ। তো যিহেতু এতিয়া কেদাৰনাথ মানে বন্ধ আছে, মানে একেবাৰে বন্ধ কৰিব বুলি শুনিছোঁ। বাকী নিউজৰ মতেতো কৈছিলে যে কি 25 তাৰিখে খুলিব। গম নাপাওঁ আৰু কি হয় কি নহয়। বাকী কেদাৰনাথ দৰ্শন কৰিবলৈ বহুত ইচ্ছা আছে, বহুত মানে কি ক'ম আৰু, মহাদেৱক যিহেতু বহুত মানুহ, সেইকাৰণে মনে মনা নাই। যিহেতু এতিয়া 25 তাৰিখলৈকে চাই লওঁ। যিহেতু আমি ইয়াত এতিয়া মানে 15 দিনমান থাকিম, মানে 15 দিনমান ৰুম লৈছোঁ ইয়াতে থাকিবৰ কাৰণে। বাকী চাই লওঁচোন কি হয় কি নহয় পৰিস্থিতিবোৰ। বাকী তাত গৈ পেলাই নিজ চকুৰে যেতিয়া দেখিম, বা মানে যেতিয়া মানে মানুহৰ পৰা শুনিব পাম, তেতিয়াহে গম পাম চাগে কেদাৰনাথ কেতিয়ালৈ খুলিব। বাকী একো নাই, ব'লক আগলৈকে আগমন কৰি আছোঁ এনেকৈ, আৰু পাহাৰৰ নাজাৰা লৈ মানে কি ক'ম গাইছ, সেইখিনি মানে দেখি বহুত বেছি ভাল লাগিছে। সৌৱা সেইফালে দেখিছে ন, সেইফালেও পাহাৰ আছে, কিন্তু ডাৱৰৰ কাৰণে দেখিব নাপোৱা। মানে একদম পূৰা ডাৱৰ, মানে যিহেতু বহুত মানে আমি ওপৰত আছোঁ এতিয়া, আৰু সেইখন হৈছে একেবাৰে লাষ্ট গাঁও মানা গাঁও। তো তাতে বহুতখিনি ৰহস্য আছে, দেখাই আছোঁ আপোনালোকক গৈ পেলাই। ব'লক, মানে উশাহটো ল'ব পৰা নাই ভালকৈ, যিহেতু বহুত ওপৰত আছোঁ আমি। ব'লক আগলৈকে দেখাই আছোঁ যি হওক, ব'লক। তো গাইছ মানে অকণমান পাহাৰৰ ফিল ল'বৰ কাৰণে ওপৰত উঠি আহিলোঁ। আৰু চাওক আমি ক'ৰ পৰা আহিছোঁ, সেই ৰাস্তাটো দেখিছে ন, তাৰ পৰা মানে একেবাৰে পূৰা ওপৰলৈকে আহি আছোঁ। আৰু পাহাৰত উঠোঁতে পূৰা এনাৰ্জি খতম হৈ যায় দেই গাইছ। মানে যিহেতু বহুত ওপৰত উঠিব লাগে ন, সেইকাৰণে এইয়া চাওক নাজাৰা। অহ' সেইফালে সেই পাহাৰটো চব মানে বহুত ধুনীয়া লাগিছে গাইজ, বহুত ধুনীয়া। মানে কি ক'ম, বহুত ধুনীয়া জেগা হয়। আপোনালোকো আহক, এবাৰ নহয় এবাৰ ভিজিট কৰক এই জেগাখিনি। কি ক'ম, বহুত ধুনীয়া লাগিছে। আৰু চাওক, এবাৰ দেখাই আছোঁ আপোনালোকক ইয়াৰ পৰা ভিউটো। মানে অৱস্থা একেবাৰে বেয়া হৈ যায় দেই গাইজ পাহাৰত উঠিলে। এই ৰাস্তাটো দেখিছে ন, মোবাইলত দেখিবলৈ এনেকুৱা লাগিছে যে কি বহুত ওচৰত আছে। আৰু একবাৰ নাজাৰাটো চাওক, বহুত ধুনীয়া ঠাই গাইজ। এয়া চাওক, আমি সেই তাৰ পৰা আহিছোঁ, এবাৰ জুম কৰি দিছোঁ চাই লওক।
এইখিনি জেগাৰ পৰা আহিছোঁ আমি এনেকৈ হৈ সেই ৰাস্তাতেদি এনেকৈ আহি ইয়াত পাইছোঁহি সুকুন গাইছ সুকুন লাগিছে ইয়াত মানে বহুত বেছি ভাল লাগিছে বাকী এটা অলপ দেৰি ৰখি পেলাই নেচাৰ যিটো হাৱাটো লাগিছে গাত আৰু বহুত বেছি ভাল লাগিছে আৰু ইয়াত বহুতেই বেছি ঠাণ্ডা সেইকাৰণে পূৰা একদম জেকেট লগাই আহিছোঁ পূৰা এইফালে জোতা নাপিন্ধাব পেণ্ট পিন্ধি আহিছোঁ মজা লাগিছে গাইছ মজা গৈ আছোঁ আগলৈকে আৰু দেখাই আছোঁ আপোনালোকক ব'লক আহি আছোঁ এনেদৰে পাহাৰৰ অকোৱা ৰাস্তাইদি আৰু এইফালে এভাগ বাবাৰ মন্দিৰ হৰ হৰ মহাদেৱ আৰু এইফালে একদম পূৰা পাহাৰৰ পৰা পানী পৰি আছে সেইটো দেখিছেনে এইয়া পূৰা একদম পাহাৰৰ পৰা পৰি আছে পাহাৰৰে একা বেকা দীঘলীয়া বাট তোৰে জানো ঘূৰিবলৈ নালাগে ভাগৰ নহয় ভুল হৈছে কিবা এটা সেনেকে বনাই দিছা নি বনাই দিছোঁ এতিয়া পাহাৰৰ অকোৱা ৰাস্তাইদি গৈ আছোঁ এতিয়া মানাগাঁও পোৱাগেই নাই পিছে মানে উশাহটো লওঁতে বহুত দিগদাৰ হয় ইয়াত যিহেতু বহুত ওখ ঠাই ন গৈ আছোঁ আৰু এইফালে পাহাৰটো দেখিছেনে ওপৰলৈ একো দেখাই নাই কিন্তু ওপৰলৈও বহুত ডাঙৰকৈ আছে মানে পূৰা একদম ডাৱৰে ঢাকি থৈছে আৰু লাহে লাহে বৰষুণটো ষ্টাৰ্ট হ'ল ছাতি লৈ আহিছোঁ বাৰু আমি ছাতিটো ল'ম গৈ আছোঁ আগলৈকে ব'লক তো গাইছ এনেদৰে আহি আছোঁ আৰু এইফালে দেখিব পাইছে ফাৰ্ষ্ট ইণ্ডিয়ান ভিলেজ মানা তো ইয়াতেতো আমি প্ৰথমতে ভাবিছিলোঁ লাষ্ট গাঁও কিন্তু ইয়াৰ পৰা মানে আৰু গাঁও বনাই আছে সেইকাৰণে হৈ গ'ল এখন ফাৰ্ষ্ট ইণ্ডিয়ান ভিলেজ মানা তো ইয়াতে লিখা আছে দেখিব পাইছে তো এতিয়া আগলৈকে গৈ আছোঁ আৰু আমি এনেদৰে এইফালে বেক চাইডে পংকজ আছে পংকজৰ পূৰা ব্লগ শ্বুট কৰি আছে আৰু কি ক'ম নো আৰু এয়া দেখিব পাইছে ফাৰ্ষ্ট ইণ্ডিয়ান ভিলেজ মানা তো এতিয়া আমি সোমাই গ'লোঁ মানা গাঁৱত তো সেইখন হৈছে মানা গাঁও তো ইয়াতে মন্দিৰ আছে ক'ৰবাত মানে এনেকৈ মানুহক সুধি ল'ব লাগিব মানে ক'তছে সেইখন মানে কিবা মন্দিৰ এভাগ আছে আৰু তো আমিও বৰ বিশেষ নাজানো তাতে গ'লে গম পাম ব'লকচোন বাৰু কিনো মানে কি মন্দিৰ হয় গৈ আছোঁ দেখামগৈ আপোনালোকক ব'লক তো গাইছ এনেদৰে আহি আছোঁ আৰু মানাগাঁৱত সোমোৱাৰ লগে লগে এয়া এইফালে দেখিব পাইছে নিজৰা পানী মানে একেবাৰে পাহাৰৰ ওপৰৰ পৰা বহিছে সেই তাৰ পৰাতো বাদে দিয়ক বহুতখিনি বেকৰ পৰা আহিছে আৰু দেখি কেনে কি ধুনীয়া লাগিছে চাওক না মানে একদম নিজৰা পানী আৰু এয়া পানী একো লেতেৰা পানী নহয় মানে এয়া পানী মানুহে ইউজো কৰে খোৱাত মানে খাবৰ কাৰণেও ইউজ কৰে গা ধোৱাৰ কাৰণেও ইউজ কৰে তো বহুত বেছি ভাল লাগিছে দেখি পেলাই এয়া চাওক কি ধুনীয়া লাগিছে অহ' আৰু ঠাণ্ডাও তেনেকৈ আকৌ গাইছ দেই বহুত ঠাণ্ডা পানীটো মানে বেয়া চেঁচা কৈছোঁ ন অহ' মানে ভৰি চৰিবোৰ ন কিবা হৈ যায়গৈ এনেকুৱাই চেঁচা পানী হয় কি ক'ম আৰু বহুত বেছি ধুনীয়া লাগিছে মানে যিহেতু পাহাৰৰ পৰা বৈ আহিছে ন ডাইৰেক্ট পানীটো সেইকাৰণে বহুত বেছি ভাল লাগিছে আৰু এতিয়া আমি গৈ আছোঁ এইফালেদি মানাগাঁও চাওক না অহ' কি ধুনীয়া লাগিছে সেইফালৰ পৰা বহুত ধুনীয়া লাগিছে গাইছ অ' ভাই বহুত ঠাণ্ডা পানীটো বহুত ঠাণ্ডা পানীটো বেয়া ঠাণ্ডা বেয়া ঠাণ্ডা বহুত ভাল লাগিছে আৰু গৈ আছোঁ আগলৈকে তো গাইছ আহি পাই গ'লোহি যিহেতু এইখন গাঁৱৰ মানে যিটো ৰাজহুৱা মন্দিৰ তাতে গৈ আছোঁ এতিয়া আমি আৰু এইফালে এখন গেট দেখিব পাই আছে জয় মহাবীৰ ঘণ্টাকাৰে প্ৰৱেশ দুৱাৰ তো ইমানখিনিও মানে হিন্দীত অকণমান কাচ্চা আছে ন গাইছ তো আপোনালোকে চাই লওক আৰু বাকী গৈ আছোঁ এনেদৰে ভিতৰত এতিয়া আমি গাঁৱত সোমাই গ'লোঁ যিহেতু আৰু গৈ আছোঁ এনেদৰে পংকজ আহি আগত গৈ আছে দেখিব পাইছে পংকজো গৈ আছে ময়ো আহি আছোঁ পূৰা এনেদৰে ব'লক
মানে এতিয়া মন্দিৰ দেখাই আছোঁ আপোনালোকক ডাইৰেক্ট ব'লক। তো এনেদৰে আহি আছোঁ আৰু এতিয়া আছোঁ আমি পূৰা একদম গাঁৱৰ মাজত। আৰু এইফালে এইবোৰ খেতি দেখিব পাইছে ন, বন্ধাকবি, ফুলকবি। সেইফালে সেই দুটা মন্দিৰ, কিন্তু অলপখিনিটা পাৰ হৈ যাব লাগিব। আৰু এইফালে পাহাৰটো দেখিছে ন, এই পাহাৰটোৰ পৰা মানে আৰু ক'তো যাবলৈ একোৱে নাই। সেয়া আৰু এইফালে পৰা মানে ক'তো যাবলৈ একো জেগা নাই। আৰু সেই মানে লাষ্ট এই পাহাৰতে, ইয়াতকৈ মানে বেক চাইডে যাবলৈ ক'তো একো জেগা নাই। আৰু দেখিব পাইছে ন কি ধুনীয়া লাগিছে, কৈছোঁ ন গাইছ, বহুত ধুনীয়া জেগা হয়। মানে আপোনালোকো এবাৰ আহক, আৰু বহুত ধুনীয়া লাগিছে। দেখাই আছোঁ আপোনালোকক আগলৈকে ব'লক। তো গাইছ এনেদৰে আহি আমি আছোঁ এতিয়া একদম পূৰা গাঁৱৰ মাজত। আৰু এইফালে দেখিব পাইছে ভীমপুল, এই চাইডে যাব লাগিব। সৰস্বতী ধাম এইফালে যাব লাগিব। আৰু এইফালে আছে গণেশ গুফা, আৰু এইফালে আছে ভেয়াস গুফা। তো এইফালে আমি ভাবিছিলোঁ এভাগ মন্দিৰে হ'ব, কিন্তু ইয়াতে মানে এইফালে যায় গুফালৈ আৰু এইফালে যায় ধামলৈ। তো এতিয়া আমি ফাৰ্ষ্টতে ধাম যাম, তো ধাম গৈ পেলাই গুফাত যাম। তো গৈ আছোঁ ব'লক এনেদৰে। আৰু আপোনালোকক চেক কৰাই আছোঁ ভীমপুল। তো সেয়া সেইফালে দেখিব পাইছে ন ভীমপুল। আৰু ইয়াৰে পানীটো গাইছ তললৈ যায়, দেখিব পাইছে ন, ইয়াতে পানীটো তললৈ গৈছে। আৰু তলৰ পৰা ক'ত গৈছে কি হৈছে ইয়াৰে মানুহেও নাজানে। তো আমিও বহুত বিশেষ নাজানো, যিখিনি জানো আপোনালোকক ক'লোঁ। আৰু এইটোৰ নাম হৈছে ভীমপুল। আৰু এইফালে পানীৰ ঢৌটো চাওক, একবাৰ পানীৰ ঢৌটো চাওক গাইছ। আৰু ক'ৰ পৰা আহিছে, কেনেকৈ আহিছে, মানে ক'লৈ গৈছে, যিহেতু কোনেও গম নাপায়, আমিও বহুত বিশেষ নাজানো। আৰু তাৰ পৰা মানে পূৰা একদম পানী আমাৰ মুখত আহিছে, তেনেকুৱাই পানীৰ স্পীড। গাইছ চাই লওক। হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ। তো জয় ভোলে কি, জয় ভোলে। তো এইফালে এভাগ এই মন্দিৰ, এইফালে চাওক না গাইছ, কি স্পীডত আহিছে পানী। জয় ভোলে ভণ্ডাৰী। তো ইয়াতে গাইছ মানে পানীটো ক'তে গৈছে ন, বহুতে নাজানে। বহুতে মানে কি, ইয়াতে যিখিনি লোকেল মানুহ হয় সেইসকলেই নাজানে, আমিনো কেনেকৈ জানিম। বাকী এবাৰ চাই লওক, সেই পাহাৰৰ পৰা আহিছে এনেকৈ পানী, বহুত ধুনীয়া লাগিছে দেখি কেনে। আৰু এতিয়া আমি গৈ আছোঁ সেই ওপৰৰ মন্দিৰটোত, দেখিছেনে, তালৈ গৈ আছোঁ এতিয়া আমি। সেই ওপৰৰ মন্দিৰটোলৈ গৈ আছোঁ ব'লক। আৰু এইখিনি জেগাৰ নাম হৈছে ভীমপুল, তাতে হৈছে এইটো সৰস্বতী ধাম। তো তাতে এতিয়া আমি গৈ আছোঁ ব'লক। তো এনেদৰে আহি ফাইনেলি পাই গৈছিলোঁহি আমি মন্দিৰ ভাগ। কিন্তু গাইছ ইয়াতে মন্দিৰ তলা মৰা, ইয়াতে টাইম আছে মানে ৰাতিপুৱা কিবা 9টাৰ পৰা 12টালৈকে খোলে। আৰু দুপৰীয়া মানে 2টা বজাৰ পৰা 5টা বজালৈকে খোলে। তো এতিয়া টাইম হৈ গ'ল 7টা, যিহেতু আমি দৰ্শন কৰিব নাপালোঁ, বহুত বেছি বেয়া লাগিছে। আৰু এইফালৰ পৰা এবাৰ গাঁৱৰ ভিউটো চাওক। এতিয়া বৰষুণো দিছে গাইছ লাহে লাহে। আৰু এইখিনিৰ পৰা আপোনালোকক একেবাৰে মানে মন্দিৰ ভাগৰ আগৰ ভিউ এটা দেখাম ব'লক। আৰু পাহাৰ বগোৱা ইমানো সহজ নহয় গাইছ, পাহাৰ বগাওঁতে পূৰা উশাহ লওঁতে যিহেতু বহুত দিগদাৰ হয়। আৰু ইয়াতে চাওক না কি ডাঙৰ শিল আছে ন, মানে কি ক'ম আৰু, বহুত বেছি ভাগৰ লাগে পাহাৰ বগাওঁতে। বাকী দেখাই আছোঁ ফ্ৰণ্টৰ পৰা আপোনালোকক একবাৰ ভিউটো ব'লক। বহুত ভাগৰ লাগে গাইছ, বহুত ভাগৰ লাগে দেই, এনে সহজ নহয় পাহাৰ বগোৱা। আৰু এইফালে মন্দিৰ, এই পাহাৰখন দেখিছেনে গাইছ, এইটো এটা ঘোঁৰা, এইটো এটা। ইয়াৰ পৰা আৰু ৰাস্তা চাস্তা একো নাই। আৰু এই পাহাৰখন দেখিছেনে কিমান ডাঙৰ হয়। বাকী এতিয়া আমি ৰুমলৈকে যাই আছোঁ ব'লক। তেন্তে ৰুমলৈকে গৈ আছোঁ ব'লক। এনেদৰে মন্দিৰ দৰ্শন কৰি আহি আৰু এইফালে দাদা দুজনমানক লগ পালোঁ। তো এইফালে বাইদেউহঁতো আছে,
তো দাদাহঁত গুৱাহাটীৰে হয়। তো বহুত বেছি ভাল লাগিছে যেতিয়া এনেকৈ অসমৰ বাহিৰত আহি কেনে অসমীয়া মানুহ লগ পাওঁ ন, তো বহুত বেছি ভাল লাগে। আৰু গৈ আছোঁ আগলৈকে। আৰু এতিয়া আজি আমি মানে গুফা দৰ্শন নকৰোঁ, যিহেতু এতিয়া টাইম হৈ গ'ল 7টা। তো সেইকাৰণে এতিয়া আমি গৈ আছোঁ ডাইৰেক্ট ৰুমলৈকে। তো ব'লক, বাকী যি পাৰোঁ দেখাই আছোঁ। একদম ৰুমতে লগ পাই আছোঁ নে কি, ব'লক। তো গাইছ, এনেদৰে আহি পাই গ'লো এইফালে ৰুম দেখিব পাইছে। তো আজিৰ ভিডিঅ'খিনি ইমানেই আছিলে। আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি ক'ব। যিসকলে নতুনকৈ চাইছে সেইসকলে ছাবস্ক্ৰাইব কৰিব। বাকী বাই বাই, গুড নাইট, জয় আই অসম, বাই বাই।